Hi Dosto, welcome my YouTube channel subhash hazarika. আজি দিনটো সকলোকে শুভ কামনা কৰিলোঁ। বৰ্তমান গৈ আছোঁ মিল খুলিবলৈ। তাৰ আগত তামোল খাইছিলোঁ দেই। মিল খুলিব গৈ আছোঁ। মোৰ সুন্দৰ পৰিৱেশ, এখন বাৰী এইয়া পাণ। যোৱা আগতে বাৰীখনো এপাক দেখুৱাই যাওঁ। এই পাণ হ'ল 1 বছৰ হৈছে, খাই থাকোঁ ন মাজে সময়ে ছিঙি। অৱশ্যে চাওক, এটা পাণৰ গুণাগুণ এটা কম। এই যে মই যে তামোল খাই আছোঁ, এতিয়া মই হাতখন গৈছে পাণ খেলা ছিঙিবলৈ, কিন্তু ছিঙিব নাপায় তামোল খাই কেনে। বোলে এই এনেকুৱা ধৰণৰ চেনি পৰে বোলে পাণত, বোলে দেখা পাইছেনে? এনেকুৱা ধৰণৰ চেনি পৰে বোলে, খাবলৈ নিদিয়ে। বাবাই গম পালে দিব পিতে, সেইকাৰণে নাখাওঁ, বাদ দিয়ক। এই বোলে গছ পুলি লগাই থৈছোঁ, হৈছে এই তামোল বাগান এনেকৈ লগাই থৈছোঁ। আৰু তোমাৰ এই ইলাচি, গৰু সোমাইছিল খালে, ঘৰৰ গৰুকেইটা বদমাছ নহয় জানো। বৰষুণ দিছিল ন বহুত দিনত ধৰি, সেই গৰুৱে খালে। এয়া আম লাগিছে, এইয়া আম দুবাৰ হৈছে ওচৰলৈ গৈ নাথাকোঁ, অলপ জংঘল আছে। মানে গৰুকেইটাৰ কাৰণে মানে চফা কৰি দিয়া নাই, গৰুকেইটা কেতিয়াবা বান্ধি থাকিবলগীয়া হয় যে, নহ'লে এই বন মৰা দৰৱটো মাৰিলোহেঁতেন। এইয়া সৰু পাণ এজোপা আৰু উঠিছে, সেইয়া হয়, এইটো হ'বগৈ লাহে লাহে। এই তামোল পুলি য'তে ত'তে পচাই দিয়া আছে। এইয়া এইটো কি কয়, ফুল ঝাৰু এইফালে বহুত লগাই থৈ দিয়া আছে। এই ভিতৰত দেখুৱাম বাৰু, ভিডিঅ'টো বৰ দীঘলীয়া নকৰোঁ, অলপ কামতো ব্যস্ত হ'ব লাগিব। এতিয়া বলক মই দৰ্জা খোলোঁ মিল ঘৰলৈ বুলি। খুলি গ'ল। যেই হয় বিশ্বকৰ্মা বাবা, খুলিলোঁ। এয়া মোৰ মৰমৰ বস্তু, আৰু কাম কৰি থকা মৰমৰ বস্তু এইবোৰ। এনেকৈ সৰিয়হ পিছোঁ, খলি আছে এইবোৰ, খলি তেনেকুৱা এইয়া এনেকুৱাকৈ ওলায়। এইটো সৰিয়হৰ মানে চেপিলে তেল ওলোৱাৰ পিছত এয়া এনেকুৱা হয়। বনাম এইটো, বনাই কেনে যে খলি পানী টেঙা খাব ভাল বোলে, বহুত ধুনীয়া। এয়া তেল পিচিছিলে দেউতাই অলপ আগত বোলে। এতিয়া আহোঁ মেইন মূল কথা এটালৈ, ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য মানে 2 এদিন আগৰ ঘটনাটো মানে কেনেকুৱা হ'ল। এতিয়া 1 মিনিট কেমেৰা, বাছ। কথাষাৰ হ'ল কি, এইটো এটা পম, এই পমটো ইয়াত লাগে, এইটো পুৰণা পম। এইটো আগত ইয়াতে লাগি আছিল। যেতিয়া এইটো মানে বেয়া হৈছিল, মানে ইয়াত যেতিয়া বেয়া হৈছিল, মানে কথাটো এনেকুৱা হ'ল, ইয়াৰ পৰা তেল ওলাইছিল, এই তলত তেল ওলাইছিল। ভিডিঅ'টো ভালদৰে দেখুৱাইছোঁ চাব। এই অংশৰ পৰা গিৰি গ'লে দেই, ক'ত আয়া মা গিৰি গ'ল। মানে তাতে থ'ব লাগে না চিলি হোৱাকৈ, গিৰিচ অকণ লগ পেলাই দিছিলোঁ। মানে এই স্পঞ্জ দি থৈছে দেউতাই, মানে দেখুৱাইছোঁ ৰ'ব। এইবোৰ কাম হৰ্ডৰ কাম নহয়। যেতিয়া এই পম যে খেলে, পমত যেতিয়া ঠক্কৰ মাৰে, মানে ঠক্কৰটো গৈ পমত মাৰে, মানে ইয়াত অইল জমা হয়। তাৰ ফলত এইটো নিয়ম নহয় এনেকৈ পেলোৱা, অৱস্থা এইটো হৈছে। মানে নতুন পম লগায়ো এইটো গতি বিতং কথা। যেতিয়া এই পম বেয়া হৈছিল, চব সকলো লগাইছিলোঁ, ডেলিভাৰী বাল্ব ইয়াত দেখাম আপোনাক। এইবিলাক সম্পত্তি এই চব লগালোঁ, এইবিলাক শ্বেয়াৰ হয়।
সকলো এইবোৰ সলালোঁ। এই ডেলিভাৰী বাল্ব, এলিমেণ্ট এইবোৰ লগালোঁ। তাৰ ফলত এই পম্পটো বেয়া কাম নিদিলে। নিদিয়াৰ পিছত নতুন পম্প এটা আনিলোঁ, নতুন পম্পটো লগালোঁ। লগাইও আজি এইটো গতি। মানে বন্ধুসকল, কোনোবাই যদি গম পায় যে এই মেচিনৰ বস্তুটোত, এইটো যে পম্পটোত কি হ'লে এনেকুৱা গতিটো হৈছে, ভিডিঅ'টো কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। আজি দিনটো শুভ হওক। এয়াই আছিল